সালাদ তথাপি তো দাদা মরে দেবতা না পালো বেশানি কই যাও কে করো কত করে পান্ময় দাদার সন্ধান দাদা 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 Oh,
বলাই না বেদমতি বেদমতি রবি কই মই তোমাক বিচাৰি ফুৰিছো তুমি তুমি কই গলা বেদমতি মই মোৰ পত্নী বেদমতি বিচাৰি ফুৰিছো দেখিছো আমি কৰবাতে বেদমতি নাই দেখানো বেদমতি বাৰু যুৱক তোমাৰ পত্নী বেদমতি নাই যেতিয়া মোকে পত্নীৰূপে গ্ৰহণ কৰি তোমাৰ জীৱন মন্থন কৰা যুৱক কি ক'লা মই বেদমতিৰ লাগিলে দ্বিতীয় পত্নী গ্ৰহণ কৰিব নোৱাৰো তুমি আঁচনি চোৱা কি ক'লা তুমি ইমান নিষ্ঠুৰ সেই যুৱক শুনা তেন্তে তুমি যদি মোক পত্নীৰূপে গ্ৰহণেই নকৰা তেন্তে মই আত্মহত্যা কৰিম দুষ্ট ৰমণী এটি মোৰ সন্মুখৰ পৰা তুমি আপুনি ইমান অহংকাৰটো চাওঁ বাৰু তোক আজি কোনে ৰক্ষা কৰে যাৰ প্ৰতিফল আজি মই তোক দিম হাতে হাতে মই সত্য খাই সত্য কৰি কৈছো মই একো অপকাৰ কৰা নাই মই মোৰ পত্নী বিচাৰি এই বনৰীৰ মাজতে ঘূৰি ফুৰিছো মই তোমাক কৈছোৱে মই সত্য কৰি তিনিবাৰ কৈছো যে মই একো অপকাৰ কৰা নাই নিজকে ধাৰ্মিক বুলি পৰিচয় চাওঁ বাৰু ভগৱানে তোক এতিয়া কেনেকৈ ৰক্ষা কৰে ইয়াৰ চক্ষু উলিয়াই বাহিৰ কৰি দিয়া Soy
তোমার স্বামীর অবস্থা কি? 아직 버전이다 너희 나빠는 나를 황해 나를 이번에 나를 이번에 걔네 거의 말고 버린다 마음을 바꿔라 내가 거의 백려운 상황을 Ati mai nesi prani তুমি আত্মা জুয়া তুমি তাতেই রক্তমা পিতা তোমার আর কেইদিন মনের পাশে তোমার দাদা আর বেদেও মুখর রাজ্য যাব জুয়া তোমার বলম জুয়া তোমার বলম 장 내살 장 내살 와이 장을 내스라 이사라 Sabi tadi murka kuliah lagi, dan aku pasti boleh pakai hati sekencana. Aku pasti boleh. Haikal Kamido, Nahai Khandan. Dapat kita, dari dosa maupun berprati, khidmatnya, sami orang terpulang musibah, boy kulai kalian ada kita, boy cuma seorang trikor seorang, bukan dia kita. Job kita apa sebabnya? Boy naik terus terus harus pulang kita. Boy jadi naik terus 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 terus
Sa amin sa ito, wala na rin mo. Ito na kitapos sa grabon ko lang ito na ako. Wala Pilipino. Wala Pilipino. Orang kaitna hedodi. Prati muhurta tumhari appa. Nanay, iba ako kaya ko sa mga pero ko dito. Ako na
Hati Bedawati Hati Bedawati Rustomoi তোমার ভক্ত তীর্থ সত্যি Hati প্রভু Hati সেয়া মোৰ সপোন নাতি প্ৰভু মই সঁচাকৈ আপোনাৰ দৰ্শন পাইছোনে প্ৰভু Hati ধন্য মোৰ জীৱন মোক কৰিব আশীৰ্বাদ প্ৰভু মোক কৰিব আশীৰ্বাদ কোৱাচোন বাৰু কিবা নতুন বৰৰ তোমাৰ হৈছে নেকি প্ৰয়োজন নাই প্ৰভু মোৰ অন্য বৰৰ কোনো নাই প্ৰয়োজন মোক মাত্ৰ এই বৰশী কৰক প্ৰভু মোৰ স্বামী যাতে অতি শীঘ্ৰে মোৰ কাষলৈ উভতি আহে আৰু প্ৰভু কৰক আশীৰ্বাদ সকলোৰে যেন সুমথি উদয় হয় এই প্ৰাৰ্থনা আপোনাৰ প্ৰভু চৰণে তোমার ইচ্ছায় হোক আৰু প্ৰভু সঁচাকৈ ধন্যবাদ আজি বেদন্তীৰ জীৱন চাওঁ মই কবিৰ সৰুকৈ অপেক্ষা